আকৌ আহিলোঁ অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ। এয়া বিয়া ঘৰলৈ আহিম বুলি কৈছিলোঁ যে খাই বৈ এয়া বিয়া ঘৰলৈ আহিলোঁ। বিয়া ঘৰ এয়া পেণ্ডেল হৈছেগৈ মানে কাইলৈ যিহেতু ছোৱালী ৰাখিব পৰহিলৈ বিয়া আৰু সেই গতিকে পেণ্ডেল এয়া আৰু অলপ বাকী আছে, বেছি বাকী নাই। এইফালে দেখাই দিছোঁ আপোনালোকক এয়া পেণ্ডেলটো। আপোনালোকে কেনেকুৱা দেখিছে জনাব। যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকেও এয়া কণ্টেক্ট কৰিব পাৰে দেই পেণ্ডেলটো মালিকৰ লগত। এয়া পেণ্ডেলটো হৈছে মানে নিতাই পুখুৰী দিহিঙীয়া গাঁৱৰে হয়, এয়া বেছি দূৰ নহয়। আপোনালোকৰ যদি ধুনীয়া দেখে তেতিয়াহ'লে আপোনালোকৰ বিয়াবিলাকত আৰু এয়া পেণ্ডেল তৰিব পাৰিব। এয়া সম্পূৰ্ণ হোৱাগৈ নাই। ইফালে এয়া বস্তু এয়া বাইক চাইক আছে আৰু ঠিক কৰিবলৈ আছে, কাইলৈ ঠিক কৰিব আৰু। আজি এয়া ওপৰখিনি ঠিক কৰিলে তলবিলাক আছে অলপ বাকী, আপোনালোকক দেখাই দিছোঁ হা। এইফালে কইনা বহিবৰ কাৰণে এয়া আছে। আৰু এইফালে এইজনী কোন জোনপি বহি আছে। এইফালে ল'ৰাবিলাকে খেলি আছে। এয়া এইবোৰ দৌৰা দৌৰি কৰি ফুৰিছে আৰু লাইটৰ পোহৰত। আৰু আপোনালোকৰ গধূলি খোৱা বোৱা হ'ল নাই জনাব হা। আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।